নমস্কাৰ 2010 চনৰ জানুৱাৰী মাহ আৰু এই মাহতে ভাৰতলৈ এটা সামাজিক মাধ্যমৰ কোম্পানী আহে আৰু অতি কম সময়তে ই জনপ্ৰিয় হৈ পৰে আৰু দেশখনৰ ভিতৰতে আটাইতকৈ বেছি ব্যৱহাৰ হোৱা মেছেজিং বা বাৰ্তা প্ৰেৰণকাৰী এপসমূহৰ ভিতৰত ই অন্যতম হৈ পৰে আৰু এই সামাজিক মাধ্যমটোৱে হৈছে হোৱাটছএপ ইমান জনপ্ৰিয় ইমান সুবিধা থকা আৰু ইমান মানুহে ব্যৱহাৰ কৰা এই এপটোৱে এতিয়া ভাৰতত কাম বন্ধ কৰিম বুলি কৈছে কিহৰ বাবে হোৱাটছএপে ভাৰতত কাম বন্ধ কৰিম বুলি কৈছে তাক আমি এই ভিডিঅ'টোৰ শেষৰ ফালে গম পাম হোৱাটছএপ হৈছে গোটেই পৃথিৱীত আটাইতকৈ বেছি ব্যৱহাৰ কৰা মেছেজ বা বাৰ্তা পঠিয়াব পৰা এপসমূহৰ ভিতৰত অন্যতম মেছেজিঙৰ উপৰিও হোৱাটছএপত ভইচ ভিডিঅ' কল গ্ৰুপ চেট ফটো ভিডিঅ' নথিপত্ৰ আনকি পইচাৰ লেনদেন আৰু লাইভ স্থানসমূহ শ্বেয়াৰ কৰাৰ লগতে 24 ঘণ্টাৰ পিছত নোহোৱা হোৱা ষ্টেটাছো দিব পৰাৰ সুবিধা আছে ইয়াৰ লগতে হোৱাটছএপে এণ্ড টু এণ্ড এনক্ৰিপশ্যন প্ৰদান কৰে ইয়াৰ মানে হ'ল ইয়াৰ ব্যৱহাৰকাৰীসকলে যিবিলাক কথা পাতে তাক কোনো তৃতীয় পক্ষই জানিব নোৱাৰে অৰ্থাৎ হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ গোপনীয়তা ৰক্ষা কৰে এতিয়া আহিছোঁ ভাৰত চৰকাৰ আৰু হোৱাটছএপৰ মাজত হোৱা সংঘাতৰ কথা পাতিবলৈ কিহৰ বাবে ভাৰত চৰকাৰ আৰু হোৱাটছএপৰ মাজত সংঘাত হৈছে তাক জনোৱা হওক ভাৰতৰ বিভিন্ন হাইকোৰ্টবিলাকত আবেদন দিয়া হৈছিল এই বুলি যে হোৱাটছএপে ভাৰতৰ ইনফৰমেশ্যন টেকনলজি ৰুলছ 2021ৰ নীতি নিয়ম পালন কৰা নাই কি আছেনো এই নিয়মত কিহৰ বাবে হোৱাটছএপে এই নিয়ম পালন কৰিব বিচৰা নাই হোৱাটছএপত যিবিলাক মেছেজ কৰা হয় বা তথ্য আদান প্ৰদান কৰা হয় তাক হোৱাটছএপে জমা কৰি ৰাখিব লাগে যাতে কালিলৈ যদি হোৱাটছএপৰ জৰিয়তে কোনো উৰা বাতৰি বিয়পে যাৰ বাবে দেশৰ শান্তি শৃংখলাৰ ওপৰত প্ৰভাৱ পৰে বা সমাজত সংঘৰ্ষৰ দৰে পৰিৱেশৰ সৃষ্টি হয় তেন্তে হোৱাটছএপে এই ঘটনাৰ সৃষ্টি কৰাৰ মূল ব্যক্তিজনক চিনাক্ত কৰিব পাৰে আৰু চৰকাৰে তাৰ ওপৰত ব্যৱস্থা ল'ব পাৰে ইয়াৰ উত্তৰত হোৱাটছএপে এই বুলি কৈছে যে হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ গোপনীয়তা ৰক্ষা কৰাটো হোৱাটছএপৰ দায়িত্ব আৰু এই দায়িত্ব কোম্পানীয়ে পালন কৰিবই লাগিব দ্বিতীয়তে হোৱাটছএপে এই বুলি কৈছে যে হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ যদি কথা বাৰ্তা জমা কৰি ৰাখিবলৈ লয় হোৱাটছএপে এটা নতুন ছিষ্টেম গঢ়ি তুলিব লাগিব যিটো অতি কঠিন আৰু বহুত টকাৰ খৰচ হ'ব কাৰণ হোৱাটছএপত এদিনতে লাখ লাখ মেছেজ কৰা হয় তৃতীয়তে হোৱাটছএপে কৈছে যদিহে তেওঁলোকে ভাৰত চৰকাৰৰ কথা মানি লয় তেন্তে আন দেশৰ চৰকাৰে যদি এনেধৰণৰ নিয়ম উলিয়ায় তাকো তেওঁলোকে মানি ল'বলৈ বাধ্য হ'ব বৰ্তমান ভাৰতৰ বিভিন্ন হাইকোৰ্টবিলাকত দিয়া আবেদনবিলাক একলগ কৰি দিল্লী হাইকোৰ্টত ইয়াৰ শুনানি চলি থকা হৈছে আৰু এই সময়তে হোৱাটছএপে এই বুলি কৈছে যে যদিহে ভাৰত চৰকাৰে হোৱাটছএপক এই নিয়ম পালন কৰিবলৈ হেঁচা প্ৰয়োগ কৰে তেন্তে তেওঁলোকে ভাৰতত কাম বন্ধ কৰিবলৈ বাধ্য হ'ব হোৱাটছএপৰ ওপৰত দিল্লী হাইকোৰ্টে কি শুনানি দিয়ে তাক জানিবৰ বাবে আমি আগষ্ট মাহলৈ অপেক্ষা কৰিব লাগিব এতিয়া কথা হ'ল ভাৰত হৈছে ফেচবুক ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ ব্যৱহাৰকাৰী দেশসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ সেয়ে হোৱাটছএপে ভাৰত ত্যাগ কৰাটো ইমান সহজ নহ'ব লগ পাম আকৌ আন এটা ভিডিঅ'ত বহুত বহুত ধন্যবাদ